আৰক্ষীৰ জালত উপায়ুক্ত কয়াৰ 2 নম্বৰ ধুহি গাঁৱৰ পৰা আটক নছৰুল হুছেইনক কিন্তু এইজন 420 উপায়ুক্ত নিজৰ ঘৰতে কাৰ্যালয় পাতি এখন কলা সাম্ৰাজ্য গঢ়ি তুলিছিল নছৰুল হুছেইনে কেৱল উপায়ুক্তই নহয় মন গলেই চক্ৰ বিষয়াৰ লগতে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা মৌজাদাৰো হয় ধুৰন্ধৰ নছৰুল হুছেইন এক গোপন সূত্ৰৰ পক্ষেদি দেওবাৰে নিশা উপ আৰক্ষী অধীক্ষক অৰুণিমা ভূঞাৰ নেতৃত্বত কামৰূপ আৰক্ষীয়ে ঘৰৰ পৰাই কৰায়ত্ব কৰে বহুৰূপী প্ৰবঞ্চকটো নছৰুলৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে ৩২টা চিলৰ লগতে ভুৱা নথি ঘৰত আমি বহুতখিনি কিছুমান ফেক কনচিডাৰ্ড ফেক ডকুমেণ্টছ পোৱা গ'ল আৰু লগতে আমি এৰাউণ্ড 32 মান ৰাবাৰ ষ্টাম্প চিল পোৱা গৈছে তাতে আমি মাৰি চাওঁতে আমাৰ কামৰূপ জিলাৰ ডিচি ছাৰৰো চিল তাৰপিছত চাৰ্কেল অফিচাৰ কয়া চাৰ্কেল অফিচাৰ ৰঙিয়া আমিনগাঁও এনেকৈ কৰি পেলাই বহুত ধৰণৰ মানে চিল বেলেগ বেলেগ ধৰণৰ চিল মৌজাবিলাকৰ কেইবাখনৰো এনেকৈ কৰি পেলাই চিল পোৱা গৈছে কোনটো কাৰ্যালয়ৰ চিল নাই নছৰুলৰ ঘৰত খুদ কামৰূপৰ উপায়ুক্তকে ধৰি হাজো আৰু ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কেইবাখনো ৰাজচক্ৰৰ বহু চক্ৰ বিষয়া একাধিক মৌজাদাৰৰ চিল জব্দ কৰা ঘটনাই চকু কপালত তুলিলে খুদ আৰক্ষীৰো দলিলত ঘৰতে প্ৰস্তুত কৰি লোৱা বিভিন্ন নথি পত্ৰত এই ৩২টা চিলৰ লগতে সংশ্লিষ্ট বিষয়াৰ চহী জালিয়াতিৰে নছৰুল হুছেইনে ঘৰৰ পৰাই চলাই গৈছিল আইনী কাম কাজ পিতৃৰ সহযোগত বহু দিন ধৰি নছৰুলে অবাধে চলাইছিল এই অবৈধ বজাৰখন কিন্তু দেওবাৰে নিশা আৰক্ষীৰ অভিযানত পুত্ৰ নছৰুল জালত পৰিল যদিও পলাই সাৰিল পিতৃ আবুল হুছেইন আলী এজন একিউজ পলাই যাবলৈ সক্ষম হ'ল ৰাতি অভিযানটো কৰা গৈছিল সেইটো কাৰণে তেখেতে খিৰিকী দি পলাই গ'ল কিন্তু তথাপিতো আমি এজনক মানে ধৰিবলৈ সক্ষম হ'লো লাগ বুলিলে ভুৱা নথি পত্ৰ আৰু চিল ব্যৱহাৰ কৰি নছৰুল হুছেইনে ধনৰ বিনিময়ত জামিন দিছিল যিকোনো অপৰাধী এনেদৰে জামিন লৈ জেলৰ পৰা মুকলি হৈ অহা আছামীক ভুৱা নথি পত্ৰৰ বাবে দুনাই বিচাৰি উলিওৱাত অসুবিধা হৈছিল আৰক্ষীৰ তেখেতসকলে বেইলাৰ হিচাপে কাম কৰে ফ্ৰড বেইলাৰ কোৰ্টত গৈ পেলাই তেখেতসকলে যোনে বেইল লয় তেওঁলোকৰ পৰা পইচা পাতি লৈ পেলাই এই ফৰ্জ ডকুমেণ্টখিনি প্ৰডিউচ কৰি পেলাই বেইল লৈ লয় তাৰপিছত মানে কি হয় সেই আছামীবিলাকক বিচাৰি পোৱা অকণমান দিগদাৰী হৈ পৰে যিহেতুকে ডকুমেণ্টছখিনি অলৰেডি ফৰ্জ থাকে বহু বিচাৰধীন আছামীক ভুৱা নথি পত্ৰেৰে জামিনত মুকলি কৰি দি কম দিনৰ ভিতৰতে লাখপতি হোৱা নছৰুল হুছেইনে হাত মিলাইছিল ভূ মাফিয়াৰ সৈতেও কামৰূপ জিলাত মাটিবাৰীৰ বহু কেলেংকাৰী সংঘটিত কৰাৰ কথাটো চকুত পৰিছিল কয়াৰ চক্ৰ বিষয়াৰ লগে লগে কয়া থানাত এটা গোচৰ ৰুজু কৰিছিল চক্ৰ বিষয়াগৰাকীয়ে সেই গোচৰৰ তদন্তৰ আধাৰতে দেওবাৰে নিশা কামৰূপ আৰক্ষীয়ে জালত পেলালে ধুৰন্ধৰ নছৰুল হুছেইনক কয়া থানাৰ চক্ৰ বিষয়ে চাৰ্কেল অফিচাৰে এটা কেছ দি থৈছিল কয়া থানাত য'ত নেকি কিছুমান ফ্ৰড বেইলৰে বেইল লোৱাৰ সংক্ৰান্তে তেখেতৰ ছিগনেচাৰ জালিয়াতি বা তেখেতৰ তেনেকুৱা ধৰণৰ এটা সংক্ৰান্তত মই অলপমান ইনভেষ্টিগেট কৰি আছিলোঁ সম্প্ৰতি নছৰুল হুছেইনক জেৰা চলোৱাৰ লগতে পিতৃ আবুল হুছেইন আলীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে কয়া আৰক্ষীয়ে লগতে ভুৱা নথি পত্ৰ প্ৰস্তুত কৰা এই চক্ৰত আৰু কোনোবা জড়িত আছে নেকি সেই বিষয়েও অনুসন্ধান আৰম্ভ কৰিছে